বাপরে বাপ সবজির কি দাম রাতি বজাৰত গ'লো 2 মুঠা কলম শাক আনিলো 2 মুঠা কলম শাকত 20 টকা লৈছে 20 টকা গাঁৱত থাকিলে এনে খাব পাৰিলো হয় তাকে বাছি কাটি ধুই ধাই ওলালো ইমান অলপ হৈছে এসাজে নাযাব চাকচোন দেখাই দি আছোঁ ৰ'ব সেয়া এইখিনি শাক 20 টকাৰ এসাজো নাযায় ভাজিলেতো অলপ হৈ যাব কলম শাক চিনি পায়নে আপোনালোকে পানীত যে হয় গাঁৱত থাকিলেতো এনে খাব পাৰিলোঁ হয় ন ইয়াতে আৰু চব বস্তু কিনিব লাগে আৰু ইমান দাম বস্তুবোৰৰ ঠাণ্ডা পানী খাবা মা আমাৰ খেলি আছা মা তুমি ভাত চব্জি বনোৱা দেই তোমাৰ গেছটো মোক দিবা মোৰ ভোক লাগিছে নহয় দিয়াচোন মই অলপ খাওঁ ইমান চব্জিৰ দাম ন মানুহ কেনেকৈ বাচি থাকিব কেনেকৈ খাব ইনকাম যিখিনি ইনকাম কৰে খাওঁতে গুচি যায় চব্জিতে গুচি যায় ডেইলি 200 টকা 150 টকাৰ চব্জি লাগে ন নাখালেতো নহয় কেতিয়া যে গাঁৱত যাব পাৰিম কেতিয়া গাঁৱৰ চব্জি খাব পাম গাঁৱত গ'লে কেতিয়াবা পইচা নহ'লেও কথা নাই গাঁৱত শাক চাক বুটলি খাব পৰা যায় ইয়াতেতো নোৱাৰি চব বস্তুৱে কিনিব লাগে মোৰ বেটিটোৱে কি কৰিছা মা পুতুটো গা ধুৱাইছা মানে